মই সাংবাদিক বন্ধুসকলক স্বাগতম জনাইছো। আজি হৰণীয়া কছাৰী জনগোষ্ঠীৰ তিনিটা জাতীয় সংগঠন ক্ৰমে সদৌ অসম হৰণীয়া কছাৰী ছাত্ৰ সন্থা, হৰণীয়া কছাৰী গণতান্ত্ৰিক নাৰী মঞ্চ আৰু হৰণীয়া কছাৰী সাহিত্য সভা অসমৰ তৰফৰ পৰা আজিৰ এই সংবাদমেলখন আমি আয়োজন কৰিছো। আৰু আজিৰ এই সংবাদমেলত উপস্থিত আছে সদৌ অসম হৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি প্ৰবীণ ডেকা হৰণীয়া ডাঙৰীয়া। সংবাদমেলত উপস্থিত আছে হৰণীয়া কছাৰী গণতান্ত্ৰিক নাৰী মঞ্চৰ সন্মানীয়া সভানেত্ৰী প্ৰমীলা দাস বাইদেউ, সাধাৰণ সম্পাদিকা হিমাক্ষী হৰণীয়া ডাঙৰীয়ানী, হৰণীয়া কছাৰী সাহিত্য সভা অসমৰ সন্মানীয় সভাপতি সুনবৰ বৰুৱা ডাঙৰীয়া আৰু আমাৰ সদৌ অসম হৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ কেইবাগৰাকীও কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্যই আমাৰ আজিৰ এই সংবাদমেলত উপস্থিত আছে। ইচ্ছা থাকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যদি সদিচ্ছা আছে তেতিয়াহ'লে হৰণীয়া কছাৰীসকলৰ পূৰ্বতে যেনেধৰণে পাই আছিলে কছাৰী হিচাপে জনজাতি প্ৰমাণপত্ৰ প্ৰদানৰ সেই ব্যৱস্থাটো কাৰ্যকৰী কৰিবৰ কাৰণে মই ভাবোঁ 24 ঘণ্টা সময় নালাগে। কাৰণ বিভাগীয় উচ্চপদস্থ বিষয়াসমূহক বিভাগীয় মন্ত্ৰী মহোদয়ক যদি সন্মুখত ৰাখি মাননীয় মুখ্যমন্ত্ৰী মহোদয় যদি প্ৰত্যক্ষ হস্তক্ষেপ গ্ৰহণ কৰি হৰণীয়া কছাৰীসকলৰ যদি সমস্যাটো সমাধান কৰিব বিচাৰে, মই ভাবোঁ আমি সকলোৱে জানো যে এই সমস্যাটো 24 ঘণ্টাৰ সমস্যা নহয়। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি পুনৰ এবাৰ আহ্বান জনাইছোঁ আজিৰ এই সংবাদমেলৰ জৰিয়তে যে আপোনাৰ প্ৰতি হৰণীয়া কছাৰী জনগোষ্ঠীৰ ৰাইজৰ আস্থা আৰু বিশ্বাস আছে, আৰু সেই আস্থা আৰু বিশ্বাসখিনি যদি BTC পৰিষদীয় নিৰ্বাচনৰ আচৰণবিধি বলবৎ নোহোৱাৰ আগতে কৰে তেতিয়া হৰণীয়া কছাৰী জনগোষ্ঠীৰ মানুহখিনি উপকৃত হ'ব। আৰু যদি এই সমস্যাটো BTC পৰিষদীয় নিৰ্বাচনৰ আগত সমাধান নহয় তেতিয়াহ'লে কিন্তু হৰণীয়া কছাৰী জনগোষ্ঠীৰ আটাইকেইটা জাতীয় সংগঠনে আগৰ পৰাই যিটো সিদ্ধান্ত গ্ৰহণ কৰিছিলে যে এইবাৰ BTC পৰিষদীয় নিৰ্বাচনত হৰণীয়া কছাৰী জনগোষ্ঠীৰ ভোটাৰসকলে বা নাগৰিকসকলে ভোট প্ৰদানৰ পৰা বিৰত থাকিব। গতিকে এই কথাখিনি আজি স্পষ্টভাৱে আমি আপোনালোকৰ জৰিয়তে অৱগত কৰিব বিচাৰিছোঁ। আৰু আমাৰ যিটো গণসমাৱেশ হ'ব, প্ৰতিবাদী গণসমাৱেশ, এইটো ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহতে আমি কৰিম। গতিকে ইয়াত প্ৰায় 50,000তকৈ অধিক মানুহৰ সমাগমেৰে হৰণীয়া কছাৰীসকলৰ যিখিনি সমস্যা সেই সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে আমি দৃষ্টিগোচৰ কৰাবৰ কাৰণে এইখিনি ব্যৱস্থা কৰিম। ইতিমধ্যে সংবাদ মাধ্যমৰ যোগেদি আৰু হৰণীয়া কছাৰীসকলৰ জনজাতি প্ৰমাণপত্ৰৰ সমস্যাটো সমাধান কৰিবৰ কাৰণে ৰাজ্য চৰকাৰক বিভিন্ন সময়ত আমি আন্দোলনৰ কাৰ্যসূচীৰ যোগেদি দাবী উত্থাপন কৰি আহিছোঁ। আৰু এই আন্দোলনৰ কাৰ্যসূচীৰ পিছত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যোৱা আগষ্ট মাহৰ 11 তাৰিখে আমাক বিভাগীয় মন্ত্ৰী মহোদয়ৰ সৈতে আলোচনাৰ এটা ব্যৱস্থা কৰিছিলে। কিন্তু সেই আলোচনাত কোনো ধৰণৰ সঠিক সিদ্ধান্তত উপনীত হ'ব পৰা নগ'ল। পৰৱৰ্তী পৰ্যায়ত আমি বিভিন্ন আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ল আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সমষ্টিসমূহত যি তেওঁলোকৰ কৰ্মী সভা অংশগ্ৰহণ কৰিলে সেই সমষ্টিসমূহত সদৌ অসম হৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ আঞ্চলিক সমিতিসমূহে সাক্ষাৎ কৰে। প্ৰায় 10টাকৈ পৰিষদীয় সমষ্টিত হৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ আঞ্চলিক সমিতিসমূহে সাক্ষাৎ কৰাত মুখ্যমন্ত্ৰী মহোদয়ে এটা কথা কৈছিল যে আগষ্ট মাহৰ 16 তাৰিখে এক আনুষ্ঠানিক আলোচনাৰ আয়োজন কৰা হ'ব আৰু সিদিনাখনেই হৰণীয়া কছাৰীসকলৰ জনজাতি প্ৰমাণপত্ৰৰ সমস্যাটো সমাধান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আমি 16 তাৰিখলৈকে ৰখিলোঁ। 16 তাৰিখ পাৰ হৈ আজি 20 তাৰিখ পালে, কিন্তু আজি তাৰিখলৈকে ৰাজ্য চৰকাৰ বা মাননীয় মুখ্যমন্ত্ৰী বা বিভাগীয় মন্ত্ৰী মহোদয়ৰ পৰা আলোচনাৰ কাৰণে কোনো ধৰণৰ আনুষ্ঠানিক পত্ৰ বা তেনেধৰণৰ ইনফৰমেশ্যন আমাৰ তালৈকে নাহিলে। সেইকাৰণে ইতিমধ্যে আমি যিহেতু সদৌ অসম হৰণীয়া কছাৰী ছাত্ৰ সন্থা আৰু আটাইকেইটা জাতীয় সংগঠনে এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছিলোঁ, আৰু সেই এলানি আন্দোলনৰ কাৰ্যসূচীৰ দ্বিতীয় পৰ্যায়ৰ আন্দোলন ইতিমধ্যে সমাপ্ত ঘটিছে। আৰু তৃতীয় পৰ্যায়ৰ যি আন্দোলন হৰণীয়া কছাৰী অসমৰ প্ৰায় 12খন জিলাত সিঁচৰতি হৈ থকা হৰণীয়া কছাৰীসকলক একগোট কৰি এখন প্ৰতিবাদী গণসমাৱেশৰ আয়োজন কৰাৰ সিদ্ধান্ত আমি লৈছিলোঁ, আৰু এই সিদ্ধান্তটো আমি কাৰ্যকৰী কৰিবৰ কাৰণে ইতিমধ্যে আগবাঢ়িছোঁ। আৰু এই সিদ্ধান্তটো কাৰ্যকৰী কৰিম আমি অহা ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহত। এতিয়াও আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ, BTC প্ৰধান মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াকো আমি আহ্বান জনাইছোঁ, আৰু BTC প্ৰধান মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াক আজি প্ৰায় এসপ্তাহ আগত তেখেতৰ আমন্ত্ৰণ মৰ্মে আমি 30জনীয়া সদৌ অসম হৰণীয়া কছাৰী ছাত্ৰ সন্থা আৰু আটাইকেইটা জাতীয় সংগঠনৰ এটা প্ৰতিনিধি দলে সাক্ষাৎ কৰিছিলোঁ।
তেওঁ আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সৈতে আলাপ আলোচনাৰ জৰিয়তে সমস্যাটো সমাধান কৰা হ'ব তাৎক্ষণিকভাৱে কিন্তু আজি তাৰিখলৈকে সেই আলোচনাৰ কোনো ধৰণৰ সুফল লাভ কৰিবৰ কাৰণে সক্ষম নহ'লো সেইকাৰণে আজি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে BTC প্ৰধান মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এই দুয়োগৰাকীৰ প্ৰত্যক্ষ হস্তক্ষেপত শৰণীয়া কছাৰীসকলে দীৰ্ঘদিনে সন্মুখীন হৈ আহি থকা এই জনজাতীয় প্ৰমাণপত্ৰৰ সমস্যাটো সমাধান কৰিব লাগে ইতিমধ্যে জনজাতি প্ৰমাণপত্ৰৰ সমস্যাৰ কাৰণে কি ধৰণৰ জলা যন্ত্ৰণাৰ সন্মুখীন হ'বলগীয়া হৈছে সেইখিনি ইতিমধ্যে আমি আপোনালোকৰ সন্মুখত বিভিন্ন সংবাদ মাধ্যমৰ যোগেদি আমি সংবাদ মেলৰ যোগেদি অৱগত কৰিছোঁ গতিকে BTC নিৰ্বাচনী আচৰণ বিধি বলবৎ নোহোৱাৰ আগতেই শৰণীয়া কছাৰীসকলৰ এই জনজাতি প্ৰমাণপত্ৰৰ সমস্যাটো অৰ্থাৎ আগতে যেনেকৈ কছাৰী হিচাপে জনজাতি পাই আছিল প্ৰমাণপত্ৰ পাই আছিল ঠিক তেনেধৰণে পাই থাকিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আমি ইতিমধ্যে আন্দোলনৰ কাৰ্যসূচী ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহত গণসমাৱেশ প্ৰতিবাদী গণসমাৱেশৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব BTC পৰিষদীয় সমষ্টিসমূহ যি সমষ্টিসমূহত শৰণীয়া কছাৰীসকলৰ ভোটাৰ্ছ আছে সেই পৰিষদীয় সমষ্টিসমূহত 500তকৈও অধিক মানুহৰ সমাগমেৰে প্ৰত্যেকটো পৰিষদীয় সমষ্টিতে অনশন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব